সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি বনাবলৈ লৈছোঁ জিকা বাকলিৰ চাটনি। জিকাটো আমি সকলোৱে খাওঁ, কিন্তু প্ৰায় লোকে বাকলিখিনি পেলাই দিয়ে। যিসকলে পেলাই দিয়ে তেওঁলোকে পেলাই নিদি মই বনোৱাৰ দৰে চাটনি বনাই কেতিয়াবা খাবচোন, বিৰাট ভাল লাগে। মই ইয়াত সৰু চাইজৰ এটা জিকা লৈছোঁ। আপোনালোকে নিজৰ জোখমতে ল'ব পাৰে। ইয়াত মই 2জন লোকৰ কাৰণে বনাম, সেইকাৰণে সৰু চাইজৰ কুমলীয়া জিকা এটা লৈছোঁ। জিকা বাকলিখিনিৰ সৈতে এতিয়া মই লৈছোঁ নহৰু, আদা, পিঁয়াজ, কেঁচা জলকীয়া আটাইখিনি ভালকৈ ধুই ল'লোঁ। ধুই লোৱা বাকলিখিনি এতিয়া মিহিকৈ কাটি লৈছোঁ। এয়া বাকলিখিনি কাটি ল'লোঁ। পেনখনত মিঠাতেল দি গৰম কৰি ল'লোঁ। কাটি থোৱা বাকলিখিনি ভাজি ল'ম। কিছু লোকে সিজাই, মই ভাজি ল'ম। এয়া বাকলিখিনি দি ল'লোঁ। ইয়াত দিম পিঁয়াজ, এয়া পিঁয়াজ দিলোঁ আৰু এতিয়া নহৰু দি দিম। আটাইখিনি ভালকৈ ভাজিম, ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এয়া ৰঙচুৱা হৈ গৈছে আৰু বাকলিখিনিও সিজি যোৱা নিচিনা লাগিছে। জিকাটো কোমলীয়া আছিলে। এতিয়া এইখিনি কাঢ়ি থৈ দিম। ঠাণ্ডা হোৱাৰ পিছতহে মই পিচিম। এয়া ঠাণ্ডা হৈ গৈছে। মই বাকলিখিনি মিক্সি বাতিটোত দি ল'লোঁ। এতিয়া দিম কেঁচা জলকীয়া, আদা দিবলৈ বাকী আছে, আদা দি লৈছোঁ। জোখমতে নিমখ দিম আৰু দিম নেমু। নেমু ৰসটো চেপি দিব পাৰোঁ, মই চেপি দিয়া নাই। নেমু বাকলিটো কাটি সৰু সৰুকৈ ইয়াত দুটুকুৰমান দি দিম। বেছিকৈ নিদিব, বেছিকৈ দিলে ভাল নালাগে। এয়া অকণমান কাটি দিম, তাৰ পাছত পিচি ল'ম। এয়া জিকা বাকলিৰ চাটনি ৰেডি। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।